এটা সৰু কুৱেশ্যন 20 টকীয়া বটলৰ পানী 50 টকাত বেচিছে কোনে বেচুৱাইছে কোনে খাইছে কোনে খুৱাইছে কোনে আহক আমি প্ৰশ্নটোৰ উত্তৰ বিচাৰি চাওঁ বহুতে ভাবিব যে এই ভিডিঅ'টো মই কিয় এতিয়া বনাই আছো এই ইমান দিনৰ পিছত ভিডিঅ'টো বনাইছে চুৰ গলে বুদ্ধি বৰষুণ গলে জাপি গুৱাহাটীতো ক্ৰিকেট খেল হৈ গ'ল অলৰেডি ইণ্ডিয়া সাউথ আফ্ৰিকাৰ মেটছ হ'ল ইণ্ডিয়া জিকিলে ইমান দিন হ'ল ইমান দিনৰ পাছত এই ভিডিঅ'টো বনাই আছে কিন্তু এখন খেলহে গৈছে আৰুতো বহুত খেল আহি আছে ক্ৰিকেট খেল হ'ব আৰু খেল হ'লেতো আমি যামেই যেনেকৈ নহওক টিকেটটো বিচাৰিমেই বা টিকেট নৰ্মেলি টিকেট নাপালেও ব্লেকত টিকেট বিচাৰি হ'লে আমি খেল চাব যামেই কিন্তু খেল চাব যোৱাৰ আগত দুটামান কথা আপোনালোকে ভালদৰে মানে জানি যোৱাটো ভাল খেল চাবলৈ যায় ষ্টেডিয়ামৰ ভিতৰত সোমাই তেতিয়া কিছুমান ইনষ্ট্ৰাকশ্যন থাকে যে আপুনি বাহিৰৰ পৰা একো বস্তু নিব নোৱাৰে যেনেকৈ ধৰক পানীৰ বটলটো আপোনাৰ নিব নোৱাৰে মোবাইল আৰু কিহৰ বাদে মোবাইল আৰু আপোনাৰ পাৰ্চটোৰ বাদে একো বস্তু আপোনাক নিবলৈ এলাউ নকৰে ঠিক আছে মই মানিছোঁ যে ছিকিউৰিটিৰ ৰিজনত এইখিনি নিব নালাগে কাৰণ তাতে বহুত ইণ্টাৰনেশ্যনেল প্লেয়াৰ থাকে বহুত মানুহ থাকে গতিকে নিব নালাগে ঠিক আছে মানিছোঁ নিনো আমি বাকী বস্তু বাদ দিয়ক পানী বটলটো আপোনাক বাহিৰৰ পৰা নিব নিদিয়ে খাদ্য খানাটো বাদে দিয়ক ঠিক আছে নিনো আমি অ'কে কিন্তু আপুনি যেতিয়া ষ্টেডিয়ামৰ ভিতৰত সোমাব তেতিয়া কি হয় জানেনে 1 লিটাৰ পানী যিটো আপোনাৰ নৰ্মেলি 20 টকা হয় 1 লিটাৰ পানী বটলটোৰ দাম কিমান হয় জানেনে তাত 50 টকা ভাবক আৰু আমি 50 টকাৰে পানী বটলটো কিনি খাব লাগে অ'কে ঠিক আছে মই ভাবিছোঁ যে তাৰ ভিতৰত পানী পোৱাটো অলপমান টান সেইকাৰণে ঠিক আছে 20 টকাৰ ঠাইত 25 টকা লওঁ 5 টকা এটা কেৰিং চাৰ্জ বা কিবা ইমান এনেকুৱা ঠাইত বটলটো পাইছে গতিকে তাৰ ক্ষেত্ৰত মানে লৈছে ডাঙৰ মই ক'বলগীয়া নাই বা 30 টকাই লওক 20 টকাৰ ঠাইত 30 টকা মানে 10 টকাকৈ লাভ খাই আছে লওক বাৰু ইমান কষ্ট কৰিছে ঘূৰি ফুৰি দি আছে দিয়ক বেচিছে কিন্তু 20 টকীয়া পানী বটলটো যেতিয়া 25 টকাত বেছি 50 টকাত বেচিব এবাৰ এটা কুৱেশ্যন মাৰ্ক আহে নেকি মনত আৰু বা মই ক'লোঁ আপোনালোকক যে নেক্সট যেতিয়া খেল চাব যাব গতিকে অলপমান পইচা পকেটত বেছিকৈ লৈ যাব কাৰণ আপুনি বহুত চিঞৰিব তাত জঁপিয়াব 6-4 মাৰিলে পানী পিয়াহ লাগিবই আৰু পানী পিয়াহ লাগিলে তাতো 20 টকাত আপুনি পানী নাপায় 10 টকাত আপুনি পানী নাপায় গতিকে এইখিনি খৰচ হ'ব আৰু বাকী খানাৰ কথা মই নকওঁ পানী খাই ওলাই গুচি আহিব বেলেগ যদি কিবা খাব মন যায় তেনেহ'লে নাই নাখাব চেছ লুটি দিব ইমান টকাত যে বেছি আছে পানী বা বেলেগ খোৱা বস্তুবোৰ হওক পপকৰ্ণ হওক আপোনাৰ ক'ল্ড ড্ৰিংকছ ন ইমানখিনি ক'ল্ড ড্ৰিংকছ আপুনি 50 টকাত খাব লাগে এইখন পপকৰ্ণ আপুনি 50 টকা 100 টকাত খাব লাগে ৰোল 100-200 টকা যি যেনেকৈ পাইছে তেনেকৈ বেছি আছে এইটো কোনে দাম এনেকৈ বেচিবলৈ লগাইছে নাজানো কৰ্তৃপক্ষই গম পায়নে নাই সেইটো ময়ো নাজানো কুৱেশ্যনো কৰিব জনাই তেওঁলোকক খালি মই আপোনালোকক কুৱেশ্যন কৰিব ওলাইছোঁ যে নেক্সট যদি আপোনালোকে খেল হয় ঘৰতে বহি আৰামত লাল চাহ কাপ খাই খেল চাব নে ইমান টকা খৰচ কৰি ট্ৰেন্সপৰ্টেশ্যনৰ নামত খৰচ কৰি 2-3 হাজাৰ টকা 5,000 টকা টিকেটত খৰচ কৰি ভিতৰত সোমাই 50 টকীয়া পানী খাই খেল চাব আপোনাৰ ওপৰত আপোনাৰ যদি বেছি পইচা আছে যাওক খেল চাওক আৰামছে পানী কিনি খাওক 20 টকীয়া পানী 50 টকাত কিনক 10 টকাৰ পপকৰ্ণ 100 টকাত কিনক আপোনাৰ কথা আৰু যদি আপোনাৰ লগত পইচা নাই খৰচ কৰিব মন নাই তেনেহ'লে ধুনীয়াকৈ বহক টিভিত খেল চাওক বেছি মজা আছে আৰু 2 নম্বৰতে কথা আছে বহুতে ক'ব পাৰে যে তই ইয়াত যে কৈ আছ চিনেমা হলত গ'লেও তো বেছি পইচা হৈ যায় আৰে মই একো কম্পেৰিজন কৰিব যোৱা নাই আপোনালোকৰ যদি যাব মন আছে যাওক যাব মন নাই ঘৰতে বহি খাওক মই খালি আপোনালোকক এটা কথা ভাবিব দিছোঁ যে 20 টকাৰ পানী 50 টকা বেচিছে কোনে বেচিব দিছে কোনে আৰু খাইছে কোনে খাইছোঁ কিয় বাকী বস্তুবোৰ জানেই ক'ত কিমান দাম অ'কে নেক্সট খেল আহিব আমি চাম একেলগে বঢ়িয়াকৈ ধন্যবাদ